চিৰচেনেহী মোৰ ভাষা জননী। পোনপ্ৰথমে মঞ্চত উপবিষ্ট আমাৰ পৰম শ্ৰদ্ধেয় বিশিষ্ট অতিথিসকলক, লগতে আজি সভাত উপস্থিত আটাই সাহিত্যপ্ৰেমী ৰাইজলৈ মই মোৰ ক্ষমা জনাইছোঁ। বৰ বিশেষ নহওঁ, যিহেতু পলমো হৈছে। এই গ্ৰন্থখন কিয় লিখিলোঁ মই, তাৰ মোৰ তিনিটা মূল কাৰণ আছে। সেই তিনিটা মই ক'বলৈ বিচাৰিছোঁ। ভাষণ দিয়াৰ বৰ এটা অভ্যাস নাই আচলতে, গতিকে তাতে আকৌ ইমান জনা শুনা মানুহৰ সন্মুখত কথা ক'বলৈ মই দুঃসাহস কৰিছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে যাতে ক্ষমা কৰে। গতিকে অসীম সংগ্ৰামী গ্ৰন্থখন আচলতে ইতিমধ্যে আপোনালোকে গম পাইছে যে মোৰ মাৰ দেউতা অৰ্থাৎ মোৰ ককা, তেখেতৰ জীৱনৰ আধাৰত মই লিখি উলিয়াইছোঁ। প্ৰথমতে এটা কথা ক'ব লাগিব যে এই কিতাপখন লিখা মোৰ মেইন উদ্দেশ্য মানে এইকাৰণে লিখা নাই যে তেখেত মোৰ ককা হয়। মই নিজকে আচলতে সৌভাগ্যৱতী বুলি ভাবোঁ যে মই তেখেতৰ নাতিনী হয়, যাৰ বাবে মই তেখেতক সৰুৰে পৰা খুব ওচৰৰ পৰা পাইছোঁ। তাৰ বাবে মই তেখেতক আজি ইমানখিনি জনাৰ বাবে হয়তো এটা ক্ষুদ্ৰ প্ৰচেষ্টা কৰিব মই চাগে সক্ষম হৈছোঁ। তেখেতৰ জীৱনটো তুলি দিবলৈ কেইটিমান পৃষ্ঠাত। প্ৰথম কাৰণটো এইটোৱে যে আচলতে আমাৰ মাজত বহুতো এনেকুৱা নীৰৱ সংগ্ৰামী আছে, যাৰ কাহিনী হয়তো যুগত হেৰাই গৈছে, আমাৰ সমাজৰ মাজত হেৰাই গৈছে। আৰু তাৰ বাহিৰেও এনেকুৱা বহুত ব্যক্তি বৰ্তমান জীৱিত অৱস্থাত আছে, যাৰ সংগ্ৰামৰ কাহিনী আমি কোনেও নাজানো। গতিকে এই কাহিনীৰ ভাগেৰে এই গ্ৰন্থখনৰ মাধ্যমেৰে মই আচলতে এই প্ৰত্যেকগৰাকী নীৰৱ সংগ্ৰামীৰ কাহিনীও তুলি ধৰিছোঁ। কাৰণ অসীম সংগ্ৰামী কেৱল এজন ব্যক্তিৰ আচলতে গ্ৰন্থ নহয়, সমগ্ৰ সেই যুগটোত কি হৈছিলে, শিক্ষা ব্যৱস্থা কেনেকুৱা আছিলে, সেইখিনি সময়ত ৰাজনৈতিক বিভাগটো কেনেকুৱা আছিলে, গাঁৱৰ দুখীয়া দৰিদ্ৰ জীৱন কেনেকৈ, এখনি গাঁৱৰ ভিতৰুৱা অঞ্চলৰ এজন দৰিদ্ৰ ল'ৰাই কেনেকৈ তাইও একো চাপৰ্ট নোহোৱাকৈ ওলাই আহি নিজৰ ভৰিত নিজে থিয় হৈ গুৱাহাটী মহানগৰীৰ দৰে এখন ঠাইত নিজৰ সংসাৰ চলোৱাৰ লগতে নিজৰ পুত্ৰ, নিজৰ কন্যা, নিজৰ সন্তানক, নিজৰ পত্নীক কেনেকৈ ইমান ধুনীয়াকৈ ৰাখিছে, সুপ্ৰতিষ্ঠিত কৰিছে। গতিকে মই ভাবোঁ যে এইবোৰ কাহিনী আচলতে উলিয়াই দিয়াটো খুব প্ৰয়োজনীয়। সেয়া প্ৰথম কাৰণ। দ্বিতীয় কাৰণটো হৈছে যে নৱপ্ৰজন্মৰ কাৰণে মই এই কাহিনীটো বিশেষকৈ আচলতে উলিয়াইছোঁ। কাৰণ আজি সমাজত এনেকুৱা হৈছে যে আমাৰ লগৰে হওক বা আমাতকৈ সৰু যিখিনি আছে বা ডাঙৰো আছে, মই নিজেও ভাবোঁ যে আমাৰ জীৱনটো আচলতে ইমান মানে এটা ইজি মানে হৈ গৈছে। মানে আমাক পিতৃ মাতৃয়ে যি লাগে আমাক হাতত তুলি দিছে, আমাক যি লাগে আমি সকলো পাওঁ, কোনো সংগ্ৰাম নাই জীৱনত। তাৰ পিছতো হয়তো আমি ইমানখিনি সুখী হ'ব পৰা নাই। গতিকে মই ভাবোঁ তাতে কাৰো দুখো নাই। আমি আচলতে ভাবিবই নোৱাৰোঁ যে আমাৰ আগৰ প্ৰজন্মৰ মানে ককাহঁতৰ দিনৰে হওক বা দেউতাহঁতৰ দিনৰে হওক, তেখেতসকলে কিমান কষ্ট কৰি আচলতে নিজকে প্ৰতিষ্ঠা কৰিছে। গতিকে মই ভাবোঁ যে নৱপ্ৰজন্মই এইটো হয়তো এই কিতাপখনৰ দ্বাৰা তেওঁলোকে অলপমান সেইখিনি অনুভৱ কৰিব হয়তো পাৰিব যে হয়তো মানুহৰ জীৱনত আচলতে বহুত কষ্ট থাকে আৰু আমি সঁচাকৈ বহুত ভাগ্যৱান যে আমি সকলো হাততে পাইছোঁ। গতিকে মই নৱপ্ৰজন্মৰ বাবে উলিয়াই দিছোঁ। আৰু ৩ নম্বৰ কথাটো হৈছে, ৩ নম্বৰ কাৰণটো হৈছে ভাষা, অসমীয়া ভাষা। খুব দুখ হয় মোৰ আচলতে, হয়তো মানে আজিৰ সমাজত এনেকুৱা দেখিবলৈ পোৱা গৈছে যে আমাৰ বিশেষকৈ নৱপ্ৰজন্মৰ মাজত যেন অসমীয়া ভাষাৰ প্ৰচলন খুব কম হৈ গৈছে। মাতৃভাষাত কথা পাতিবলৈ মই স্কুলৰ কথা নকওঁ, স্কুলত নম্বৰ পোৱাটো এটা সামান্য কথা। মই অংকত বৰ এটা ভাল নাছিলোঁ সৰুৰে পৰা। গতিকে হয়তো কিছুমান ল'ৰা ছোৱালীয়ে অসমীয়া বিষয়ত হয়তো কম নম্বৰ পাব পাৰে। নম্বৰৰ লগত এনে কোনো কথা নাই, নম্বৰে মানুহক জুখিব নোৱাৰি। কিন্তু সেই যিটো আগ্ৰহ, যিটো হেঁপাহ হয়তো ক'ৰবাত হেৰাই গৈছে আমাৰ সমাজত। এই বাহিৰত এতিয়া কংগ্ৰেছ, বিজেপি, ধৰ্ম আন্দোলন, ভাষা আন্দোলন, কত কি চলি আছে। কিন্তু মই ভাবোঁ যে আমি যদি বাহিৰৰ আন্দোলনবোৰ নকৰি যদি প্ৰত্যেক ঘৰ মানুহে, অভিভাৱকে যদি ঘৰত যদি তেখেতসকলে নিজৰ ল'ৰা ছোৱালীক বা আমি নিজেও আমাৰ ফালৰ পৰা যদি আমি নিজৰ ভাষাটোক ভাল পাবলৈ শিকোঁ, যদি আমি নিজৰ ভাষাটোৰ প্ৰতি অকণমান আগ্ৰহ দেখুৱাওঁ, তেনেহ'লে হয়তো আমাৰ পৰিস্থিতি আগতকৈ বহুতখিনি ইম্প্ৰুভ হ'ব। হয়তো আন্দোলন কৰি ফুৰিব নালাগে। গতিকে মই বিচাৰোঁ যাতে এই
অসমীয়া গ্ৰন্থবোৰ বুলি কোৱা নাই, যিকোনো অসমীয়া গ্ৰন্থ যাতে সকলো ল'ৰা ছোৱালীয়ে আঁকোৱালি লয়, তেওঁলোকে যাতে পঢ়িবলৈ অলপমান আগ্ৰহ দেখুৱায়। কাৰণ নৱপ্ৰজন্ম হিচাপে আচলতে গোটেই অসম যিমান আমাৰ গোটেই জাতিটোৰ দায়িত্ব আচলতে আমাৰ ওপৰত আছে, আমাৰ ওপৰত আছে। গতিকে আমি কাম কৰি যাব লাগিব। গতিকে বেছিকৈ নকওঁ, গতিকে সেইকাৰণে মই এখন অসমীয়া গ্ৰন্থ উলিয়াইছোঁ, ইংৰাজীত লিখা নাই। গতিকে এই তিনিটা কাৰণতে আচলতে এই গ্ৰন্থখন মই উলিয়ালোঁ। আৰু মই আশা কৰোঁ, মই আহ্বান জনাইছোঁ যাতে সকলো পাঠকে যাতে এই কিতাপখন আঁকোৱালি লয়, মৰম দিয়ে। আৰু লগতে আজি ইমান মানুহ আহিছে, আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। ধন্যবাদ, খুব ভাল লাগিল আপোনালোক আহিলে। আশা কৰোঁ অসীম সংগ্ৰামী আপোনালোকৰ হৃদয় নিশ্চয় চুই যাব। ধন্যবাদ, চিৰচেনেহী মোৰ ভাষা জনাই।